गुवाहाटी नोगोरमानि सनापुर मिनि स्टेडियामावहाय CC2 दैदेननायाव गेदेर सुबुंगौमा जानानै थांनायखौ नोंथांमोना गोबाङानो नुखाबाय जानांगौ आरो गोबाङानो मोनथिखाबाय जानांगौ। मोनद' हारिनि सरकारा ST होनो नागिरनायनि हेंथायै गासै ट्राइबेल माहारिफ्रा खौसे जानानै CC2 दैदेननायावहाय बै सानखालि गेदेर सुबुंगौमा जानानै थाङो। दा बै सानखालि TMPKनि प्रेसिडेन्ट तिलक दलेया रायजो राजाफोरनि सिगाङाव माखासे बेसेन गोसा बिबुंथि होदों। रायजोफोर आमी ट्राइबेल सीधा मानु सीधा कथा सीधा मानु सीधा कथा ছয় জনগোষ্ঠীর জনজাতিকরণ আমি বিরোধ কৰো কৰিম सीधा তাত কোনো বেকাতেৰা নাই सीधा কথা বিৰোধ কৰো কিয় কৰো 1996 চনতে সকলোৱে গম পাই থৈছে কিয় কৰিছো এই ৰাজনীতিত সরকারি পক্ষ শাসকীয় পক্ষ বা বিপক্ষই আজি যদি ষড়যন্ত্ৰ কৰিছে এই সমাবেশৰ জৰিয়তে এখেতসকলক আমি জনাই দিব বিচাৰিছো আমাৰ বিৰুদ্ধে ষড়যন্ত্ৰ নচলিব কোনোবা কয় আমাক কোনোবা কব বিচাৰে ভোটৰ সময়ত চাই লম ভাই ৰাজনীতি 5 বছৰ এই জনজাতি সমাজ জীবন ভৰৰ কাৰণে থাকিব আমাৰ নতুন প্ৰজন্মৰ সংবিধানে দিয়া যি সাংবিধানিক প্ৰদত্ত এই প্ৰদত্তৰ অধিকাৰ আমাৰ নতুন প্ৰজন্মৰ কাৰণে CC2 আৰু এই জনজাতি সংগ্ৰামী এই সতীৰ্থসকলে জীয়াই ৰাখিব লাগিব এই কথাই স্পষ্ট ইয়াত কোনো লোক ভাগ নাই কোনোবা কব বিচাৰে ৰাজনীতিৰ সরকারি পক্ষক গালি দিছে কোনোবাই কব বিচাৰে বিৰোধী পক্ষক গালি দিছে নাই আমি গালি নিদু আমাৰ নিজৰ জাতিৰ অস্তিত্বৰ কাৰণে আমি একগোট হৈছো আৰু আমাৰ নিজৰ জাতিৰ অস্তিত্বক আমি ৰক্ষা কৰিব লাগে হেই স্পষ্ট কথা এই মঞ্চৰ পৰা যিসকল শাসক বিৰোধীৰ পাৰ্টিয়ে আজিৰ দিনত মুকলিকৈ 6 জনগোষ্ঠীক সমৰ্থন কৰিছে তেখেতসকলক অহা 25 নৱেম্বৰৰ দিনা বিধানসভা চলিব এই সময়ত আমাৰ পক্ষ যদি নলয় তাৰ কিন্তু পৰিণাম ইয়াতকৈ বেছি ভয়ানক হ'ব এই কথা মই আজিয়ে আপোনালোকক কৈ থৈছো ৰাইজ দীঘলীয়া কথা কৈ লাভ নাই একগোট যিসকল মানুহে আজি আমাৰ আদিত্য খাগলাৰী কোন বুলি কৈছে তেখেতসকলক ইয়াৰ পৰা জনাব বিচাৰিছো আদিত্য খাগলাৰীৰ কণ্ঠ অকলশৰীয়া নহয় 40 লক্ষ জনজাতিৰ একে সুৰৰ একেটা কথা সিধা কথা সকলোকে পুনৰবাৰ সংগ্ৰামী জিন্দাবাদেৰে সকলোলৈ এই যি আহ্বান প্ৰত্যেকটো জনজাতি গাঁৱলৈকে নিব লাগিব প্ৰত্যেকটো জনজাতি গাঁৱত থাকে আমাৰ এই ঐক্যতাক আকৌ প্ৰমাণ কৰিব লাগিব এই প্ৰমাণেৰে মোৰ এই সমূহ বক্তব্য সকলোলৈ মোৰ সমূহ বক্তব্য সামৰিছো পুনৰবাৰ সকলোৱে হাত দুটা উঠাই চিঞৰক ট্ৰাইবেল ঐক্য জিন্দাবাদ ট্রাইবেল ঐক্য জিন্দাবাদ ট্রাইবেল ইউনিটি জিন্দাবাদ CC2 জিন্দাবাদ ট্রাইবেল অঙ্গ জিন্দাবাদ ট্রাইবেল ইউনিটি জিন্দাবাদ ট্রাইবেল ইউনিটি জিন্দাবাদ 6 জনগোষ্ঠীৰ জনজাতিকৰণ নচলিব এই যুদ্ধ চলিছে এই সংগ্ৰাম চলিছে এই যুদ্ধ চলিছে এই সংগ্রাম চলিছে ট্রাইবেল ইউনিটি জিন্দাবাদ ট্রাইবেল ইউনিটি জিন্দাবাদ জয় CC2 প্রথম কথা জনজাতি ব্যবস্থাটো ভারত স্বাধীন হওয়ার লগে লগে এটা বিশেষ ভারতবর্ষ সংবিধান অনুযায়ী জনজাতি ইনলেস হয়েছে জনজাতি ব্যবস্থা আমি জনজাতি মানে হল কি জন্মসূত্রে জন্মৰ আগৰ পৰা জনজাতিৰ সদৃশ্যাৰে ব্যৱস্থাখিনি হৈছে
ব্যৱস্থা এৰি ব্যৱস্থাৰ মাজত হোৱা হৈছে জনজাতি খুজিব পাৰে হাজাৰজন মানুহে ভাৰতবৰ্ষৰ আজি তাৰিখত প্ৰায় ৩৫০০ কমিউনিটিয়ে SC নতুনকৈ বিচাৰি আছে বিচাৰিলে পোৱা বস্তু নহয় আমাৰ কথাটো হৈছে কি আজি তাৰিখত যে আজিৰ জনজাতি সকলৰ যি ধৰণৰ কাষ্টমছ আছে যি ধৰণৰ ট্ৰেডিশ্যন আছে যি ধৰণৰ বিধি ব্যৱস্থা আছে যি ধৰণৰ প্ৰকৃতিৰ সৈতে তেখেতসকলে কাৰবাৰ কৰে নিজস্ব পূজা অৰ্চনা কৰে তাৰ পৰৱৰ্তী সময়ত আজি ৭৫ বছৰ হোৱাৰ পিছত জনজাতি সকল আগবাঢ়ি যাব পৰা নাই তাতে যদি আপোনালোকে ভাবে এডভান্স কমিউনিটি সকলো যদি আগবাঢ়ি যাব বিচাৰে যে তেনেকে কি পৰিৱেশ হয় তাৰ এক্সাম্পল কেনেকুৱা আজিৰ চৰ্চা কি চলি আছে অবিভক্ত গোৱালপাৰা জিলা কোচ ৰাজবংশী সকল পিছপৰা অবিভক্ত গোৱালপাৰা ৰাজমহল পিছপৰা বুলি কোৱাৰ লগে লগে আপোনালোকে চাব 96 চন ছমাহৰ কাৰণে অৰ্ডিনেঞ্চ ৰাজবংশী সকল এতিয়া আপোনালোকে যদি চাই অল মেডিকেল সিট অল ইঞ্জিনিয়াৰিং কলেজ অল কটন কলেজ অল চাকৰি সকলো খতম হৈ গ'ল তাৰমানে তাৰ তুলনাত যদি আমি আহোমৰ কথাখিনি আনা যায় আপোনালোকে নিজে চিন্তা কৰক যে কিমান এডভান্স আৰু সেই সম্প্ৰদায় যদি আকৌ আনি দিয়া যায় তেনেধৰণে যদি কৰি দিয়া যায় কাৰোবাৰখিনি ক্ষেত্ৰত যোগ কৰিব দিয়া যায় এবৰিজিনেল যিখন ট্ৰাইবেল আছে তেখেতসকলৰ সত্তা কাঢ়ি লোৱা নিচিনা গতিকে ৬ জনগোষ্ঠীৰ প্ৰতি চৰকাৰখনৰ মৰম আছে তাৰ আমাৰ ক'বলগীয়া নাই ৬ জনগোষ্ঠী তেখেতসকলে ভাবি বিচাৰিছে তাত আমাৰ ক'বলগীয়া নাই আমাৰ ক'বলগীয়া কথাটো কি হৈছে যদি চৰকাৰখনে যদি তেখেতসকলৰ যদি ৱেলফেয়াৰটো বিচাৰিছে তেতিয়াহ'লে MLA এছেম্বলি বা পাৰ্লিয়ামেণ্টাৰী কনষ্টিটিউচন সমূহত OBCৰ কাৰণে ৰিজাৰ্ভেশ্যন কেলে নানে সংবিধানখন সংশোধন কৰকচোন কি আপত্তি আছে সংবিধানখন সংশোধন কৰি OBCৰ কাৰণে MLA চিট ৰিজাৰ্ভ কৰি দিয়ক MP চিট ৰিজাৰ্ভ কৰি দিয়ক বিভিন্ন নিগম নিকামলৈ এপইণ্টমেণ্ট কৰি দিয়ক তেওঁলোকৰ সন্তুষ্ট হ'ব কোনো অসুবিধা নাই SC কেলে হ'ব আজি আপোনালোকে ঝাৰখণ্ডত যাওক ছত্তীশগড়ত যাওক আজি তাত চাওতাল ওৰাওসকলে কৰ্মীৰ বিৰুদ্ধে সংগ্ৰাম কৰি আছে আপোনালোকে সকলোৱে দেখিছে মিডিয়াৰ মানুহ আপোনালোকে চাব তাৰ মানে তাত তাছাৰ বিৰুদ্ধে সংগ্ৰাম চলি আছে গোৱালাৰ বিৰুদ্ধে সংগ্ৰাম চলি আছে আজি আৰু কেনেকে হ'ব কাহিনীৰ ক্ষেত্ৰত সামগ্ৰিকভাৱে যদি চাবলৈ যাওঁ মই ভাবো আজি তাৰিখত এই গোটেই বিষয়বস্তুটো ভালকে থৰচ তাৰিখ কৰিব লগা হোৱাৰ কাৰণে বিচৰা নিবিচৰা এগেইনষ্ট কৰা সমৰ্থন কৰা সকলো চৰকাৰ সকলো প্ৰতিনিধিসকলে এটা সুন্দৰ কমিটি বনাই কৰিব ইয়াৰ এটা থ্ৰেড বেৰ ডিছকাশ্যন আৰু ষ্টাডিৰ প্ৰয়োজন আছে তাৰ পিছত প্ৰয়োজন হলে সংবিধান সংশোধন কৰি সেই ৬টা জনগোষ্ঠীৰ কাৰণে সুকীয়া ৰিজাৰ্ভেশ্যন কৰিব কামখিনি কৰক জনজাতি সকলক জনজাতি হৈ থাকিবলৈ দিয়ক আমাক আকৌ কাৰোবাক থান মিহলি কৰি ফেলে জনজাতি সকলক অস্তিত্ব যাতে নোহোৱা হ'বলৈ নিদিয়ে তাৰ কাৰণে হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতি মোৰ আহ্বান থাকিল নৰেন্দ্ৰ মোদী ডাঙৰৰ প্ৰতি আহ্বান থাকিল কাৰণ 16 চনত এইখন চৰকাৰ অহাৰ ক্ষেত্ৰত আপোনালোকে গম পায় জনজাতি ৰাইজ এইখন চৰকাৰ আনাৰ প্ৰবল অৰিহণাটো এই জনজাতি ৰাইজৰ আছে দেখা যায় যে গোটেই বিষয়টোত আপোনালোকৰ এই গোটেই বিষয়টোত কাউন্সিলসকলৰ চিফসকল নাহে কিন্তু আপোনালোক আৰু TMPKৰ মিচিংসকলক দেখা পোৱা যায় বাকী অন্যান্য চিফসকল নাহে বুলি আপোনাৰ অনুভৱ বা এই গোটেই বিষয়টো কি বুলি ভাবে আপুনি চাওক মই চিফটো মোৰ টেম্পৰাৰী মই জন্মসূত্ৰে এজন জনজাতি মই চিফ আজি আছো মই কাইলৈ নাহে কিন্তু মই মৰিম জনজাতি হৈয়ে মোক জনজাতি সমাজে মোক কান্ধত ল'ব জনজাতি সমাজে মোক সৎকাৰ কৰিব জনজাতি সমাজেহে মোক মনত কৰিব গতিকে মই জন্মিছো জনজাতি হয় মই মৰিমো জনজাতি হয় মই জন্মসূত্ৰে CM নহয় মই মৰিলে CM হৈ নমৰে গতিকে জনজাতি কান্দিব মই হাঁহিব কেতিয়াও নোৱাৰো জনজাতি ৰাইজে হাঁহিব মই অট'মেটিকেলি হাঁহিম জনজাতি ৰাইজে সুখত থাকিব মই এনেই সুখত থাকিম জনজাতি ৰাইজে কান্দিব মই কান্দিব লাগিব গতিকে যিটো জনজাতি ৰাইজৰ সমস্যা গতিকে মই কাউন্সিলৰ চিফ বুলি কোনো কথা নহয় জনজাতি ৰাইজৰ দীৰ্ঘদিন জনজাতিৰ সংগ্ৰাম কৰা এজন কৰ্মী হিচাপে সদায় জনজাতি ৰাইজৰ লগত মই আছো বিগত সময়ত আছিলো আজি আছো মৃত্যু সময়লৈকে মই সদায় জনজাতি ৰাইজৰ হৈ কাম কৰিম